এতিয়া কি কবি ক কালিয়ে তোক দোকান ষ্টাৰ্ট কৰিবলৈ 10 টকা দিলো তই দোকান নুখুলি তলকে ঘূৰি ফুৰিছ যে হা ঐ মোৰ কথাটো তোক কবলৈ দিয়া নাই তই এতিয়া কি কবি সেইটো ক ভুল কৈছো হয় চা মোৰ ভুল হৈছে আজিলে যেনেকে মাফ কৰি দিছে আৰু দুদিন মানলৈ এনেকে মাফ কৰি দিব চা ঐ তোক কেতিয়া মাফ কৰিলো মই আজি ন মই ভাবিছো আৰু দুবাৰ মানলৈ তোক মাফ কৰি দিব লাগে যদি পায় 10 মিনিটৰ ভিতৰত চাহ গৈ যদি মোৰ টেবুলত নপৰে ইয়াত এতিয়া গুলি নাই 10 মিনিটৰ ভিতৰত যদি টেবুলত চাহ নেদেখো গুলি ভৰাই ফুটাম মনত ৰাখিবি তই এজনী গম গাই যে পোৱালি হল পোৱালিটো যেনে পাছে চেউই হল চাহ আপুনি অৰ্ডাৰ দিছিলে যে চাহ আহি গল চাহ ভেৰি গুড কিন্তু দুকাপ কিয় আনিলা একাপ ভুল কৰাৰ কাৰণে হয় একাপ ভুলৰ শাস্তি চাহ খাতনিয়াৰ চাহ খাওক চাহ মই নাখাওঁ দিয়ক কি গাখীৰ দি বনোৱা বা তাজা গৰু গাখীৰ অ কাপ প্লেটযোৰ দেখোন আমাৰ ঘৰৰ নিচিনা লাগিছে হা মোহন আমাৰ নেকি কাপ প্লেটযোৰ দেই কি সুধিছো এসব চাহ দিছো চাহৰ ধান্দা নাছে কাপ প্লেটত চকু মাৰি আছে এতিয়া চাহ আগত মোক ফচাই দিয়ক এয়া চাহ মণিবাই মই খালি লৈহে আহিছো তাৰমানে আনিছ তুমি খাতনিয়াৰ ঘৰৰ পৰা চাহ আনিছা মনে তোৰ শাস্তিটো বাকী থাকিল চাওক ই আপোনাক ফাঁকি দিছে আৰু বা আপুনি গম নোপোৱাকে কি কি ফাঁকি দি আছে তাজা গৰু গাখীৰৰ চাহ ধৰক আপোনাৰ দেখোন মাজত চুলিয়ে নাই তোমাৰ চিন্তাতে সৰিল আৰু মোৰ চিন্তাতহে কৰিছে দেখা নাই এই পলিউচন আৰু পানীৰ কাৰণেহে হৈছে ৰব মই পিয়াজ পিচি ভৰণ দি থলে চুলি আহি যাব হয় ক'ত মইতো আহিছো ইয়াতে ঠিকে আছে পাইছো হয় কাক বা বিচাৰি আহিছে আপোনাক মই কথা এটা কোৱাই নাই নহয় মুকু দাদাই ফোনত লাউড স্পিকাৰ দি কাৰোবাৰ লগত কথা পাতি আছিলে তাৰ ওপৰততো ভৰসা নাই মই বোলো কাৰ লগত পাতিছে শুনো তাক একে চাৰ বুলিহে মাতে ভাল কাম কৰিলে সন্মান কৰিবই হয় কোনটোৱে কেছটোত জিকিম না বাৰু জিকিবতো লাগিবই তাৰোপৰি সাক্ষীবাদীও যোগাৰ কৰিব লাগিব মানে কেনেকুৱা ধৰণৰ সাক্ষী আমি বাহিৰতে পাতোগৈ নালাগে দিয়ক মই উঠি দিছো এখেত মোৰ জোৱাই আপোনাৰ লগতে থাকে একাপ খায় নেকি দাদাক তুমি মন কৰিছানে নাই ক্লায়েণ্ট আহিছে কথাত মজগুল মই উঠিহে আহিছো হয় নেকি হয় দিয়ক এইবাৰ অন্তত কামত মনটো বহিলেই হয় আৰু দালালিটো অলপ কমিছে আপোনাৰো এই 2 কাপ চাহ বনাই দেছো বিস্কুট চিস্কুট আছে নে নাই নাই নহয় এতিয়া দোকানত মোৰো যাব মই যাম দিয়ক এইটোৰ আনিবছো বিস্কুট তুমি ভৰাই ললা যে নাই কিয় সেই হাতীৰ পেটত একলহ পানী থাকে মানে আপোনালোকক তো বস্তু আনিবলৈ কলে লগে লগে আনি নিদিয়ে সেই 4 দিনৰ পৰা খোল বজাব লাগিব
সেইকাৰণে কোনোবা আহি ওলাইহি বুলিয়ে সেই চাউলৰ টিঙতে বিস্কুট এপেকেট ভৰাই থৈছে বা এনঘৰ খোলে। এয়াহে লক্ষী তিৰোতা, এ মজা। বল একেচোন পাকঘৰলেহে লৈ আহিলে চাহ। পৰীক্ষা হ'ব এতিয়া। ঐ কি আছে ঐ? অলপ পৰীক্ষা পাকঘৰত চাহ। এইটো অফলাইন পৰীক্ষা। বহী পেন লৈ আহো। বহী কাগজ নালাগে, চৌকা জ্বলা। কি হৈছে মানে? হৰি আপুনি কি মানুহে পুলিচক ইনফৰ্ম কৰি দিলে? মোৰ জোৱাই পুলিচ। অথনি যে ইয়াত বহি আছিল। মানুহে পুলিচ আৰু আমালৈ কিয় জানি ইমান ভয় কৰে বুজি নাপাওঁ। আমালে ঐ পানী উতলি আছে, তলত জুইটো আছে যে চাহ। শিকাব আহিছ মোক? হা? চাহ বনা। হ'ব চাহ। ঐ পানী দেখোন শুকাই গল। তলত জুইটো আছে যেন চাহ। এক্কা, জ্বলি যাব এতিয়া। অকণমান পানী আনি দি দিয়কচোন চাহ। মানে আপুনি এতিয়া একো টেনশ্যন নল'ব। মেডামে ক'লে নহয় টেষ্টটা আপোনাৰ ফালে ভাল হ'ব। ঠিক আছে অকমান চাব আৰু দেই। চাম। মই গৈ থাকো তেনেহলে। হেৰি বহনি এটা কৰি যাওক নেকি? বহনিও কৰিব লাগিব নহয় তেতিয়া মানে কিবা আগবাঢ়িবৰ কাৰণে ভাল হ'ব। এক মিনিট ৰ'ব। এইটো লওক। ঠিক আছে অ'কে মই আপোনাক ফোন কৰিম বাৰু। প্ৰথম বহনি গধূলি লগ পাম। কোনটো মহ? তাৰ থকা মহটো। হাৰে আকৌ পানী শুকাব দেখোন। তলত জুইটো আছে যেন চাহ। ইয়াক মই এটা কথাকে বাৰে বাৰে কিয় কৈ আছ? মই শেষ কি শেষ? পাহৰি গলো চাহ। কি পাহৰিলি? প্ৰথম চেনি দিলে চাহপাত দিও পাহৰি গলো চাহ। পাহৰি গলি? ঘূৰি ফুৰিব পাৰ, চাহ বনাব পাহৰি গলি? ৰহ তোৰ গাতে গৰম পানী ঢালো মই। ৰহ ঐ কি মই খালেও উশাহটো সলাই লৈ ক। কি গৰম পানী ঢালিব ধৰিছে। কাক? মোক কোনে? পলাল কি? কি হলো? ইয়াকহে কোনোবা দিনাখন আন্ধাৰে মুন্ধাৰে পালে বখলিয়াই পেলাম।